এই নিৰ্বাচনৰ এই সময়ত আমি যিখিনি ঘূৰা পকা কৰি গম পাইছোঁ, আচলতে মথানগুৰি সমষ্টিত UPPL দলৰ জয়ৰ কাৰণে যথেষ্ট এটা উৎফুল্লিত অৱস্থা হৈছে। আমি এই সময়ত আজি এই মইনাপতি যিখন আমাৰ হেৰি আছে প্ৰাইমাৰী আছে, ইয়াত আহি উপস্থিত হৈছোঁ আৰু কাজিয়ামাটি এই গাঁৱত উপস্থিত হৈ এই অঞ্চলৰ এই ভোটাৰসকলৰ ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আৰু বিশেষকৈ UPPL দলৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা, তেওঁলোকৰ যিটো আস্থা, বিশেষকৈ প্ৰমোদ বড়োৰ শান্তি আৰু সম্প্ৰীতিৰ বান্ধোনৰ মাজেৰে আগবাঢ়ি যোৱাৰ যিটো তেওঁলোকৰ মানে সপোন আছিল, সেই সপোনৰ লগত এখেতসকলে আজি ইয়াত যিধৰণে সহায় সহযোগ কৰিলে, আজি ইয়াত আমি উপস্থিত হৈ দেখিলোঁ যে এই গাঁৱৰ প্ৰায় 100ৰ ওপৰত ইয়াত জইন কৰিলে আজি UPPL দলত। গতিকে UPPL দল তেওঁলোকে জইন কৰাৰ উদ্দেশ্য হৈছে যে ইয়াত যিটো শান্তি প্ৰতিষ্ঠা হৈছে আৰু শান্তিৰ মাজেৰে উন্নয়নৰ যিটো বাট মুকলি হৈছে, একমাত্ৰ সম্ভৱ হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL চৰকাৰ গঠন হোৱাৰ কাৰণে। গতিকে আমি আজি সেই UPPL দলৰ হৈ ইয়াত আজি উপস্থিত হৈ আমি তেওঁলোকৰ লগত জইনিং এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি এইটো নদী ক'ব পৰা হৈছোঁ যে আজি অকল মথনগুৰি নহয়, গোটেই মানে BTCৰ ভিতৰত প্ৰায় 40টা সমষ্টিৰ ভিতৰত এতিয়া প্ৰায় 29টা সমষ্টিত UPPL দল সম্পূৰ্ণৰূপে আগবাঢ়ি আছে। গতিকে অহা এই নিৰ্বাচনত UPPL দলে অকলে মানে একক সংখ্যাগৰিষ্ঠতা লৈ যে চৰকাৰ গঠন কৰিব সেইটো নিশ্চিত। আৰু সেই নিশ্চিতি দেখা পাই আজি আমাৰ ইয়াত যদিও BJP দলৰ আছিল গৌতম দাস, গতিকে তেওঁক ওফৰাই সকলো ৰাইজ একত্ৰিত হৈছে কাৰণ তেওঁ ব্যৰ্থ হৈছে। তেওঁৰ এই ব্যৰ্থতাৰ কাৰণে আজি এই ৰাইজসকল মানে আগবাঢ়ি আহিছে আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনক সহায় সহযোগ কৰি এইবাৰ এই মথনগুৰি সমষ্টিত UPPL দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে সকলোৱে মাৰ বান্ধি থিয় হৈছে।